জিম মানে কেৱল শৰীৰৰ গঢ়া নহয়। জিম মানে নিজকে প্ৰতিদিনে অলপ অলপকৈ উন্নত কৰা। কিছুমান দিন মটিভেশ্যন নাথাকে, কিছুমান দিন মন নাখায়, কিন্তু ডিচিপ্লিন থাকিলে ফল নিশ্চয় আহে। শ্বৰ্টকাট দীৰ্ঘদিন টিকাই নাথাকে। পৰিশ্ৰম, ধৈৰ্য আৰু কনষ্টেন্সি এয়াহে সত্যকাৰ ফল দিয়ে। প্ৰতিটো ৱৰ্কআউটে তোমাৰ শৰীৰক শক্তিশালী কৰে আৰু তোমাৰ মনক অধিক দৃঢ় কৰে। আজিৰ ঘামেই কালি তোমাৰ আত্মবিশ্বাস, আজিৰ কষ্টেই ভৱিষ্যতৰ গৰ্ব। নিজৰ লক্ষ্য মনত ৰাখা, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু কেতিয়াও হাৰ নামানা। শ্ল' প্ৰগ্ৰেছ হ'লেও সমস্যা নাই, কিন্তু ষ্টপ নকৰিবা। ষ্টে ষ্ট্ৰং, ষ্টে ফ'কাছড। নিজৰ সৈতে নিজে প্ৰতিযোগিতা কৰা। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।